Hello guys, this is Fanta. Welcome back to my another video. So guys, আজি দেখিছানে মই সাজি কাছে ওলাইছো এয়া চাওক মোৰ আউটফিট এটা মানে ফ্ৰক পিন্ধি লৈছো তো গাইস আজি যাম ফুৰিবলৈ লগৰকেইটা আহি আছে মানে মই ওলাইছো সেইটো কাৰণে এতিয়া যাম কি কি কৰো আপোনালোকে চাই থাকিব বাই মানে ইমোশনাল মানে start So guys, আমি যাই আছো এখনো চলি আছে মোবাইলত তাৰপিছত এখনো যাই আছে চাব পাৰে এয়া বৰপেটা টাউনৰ কৃত্ৰিম বানপানী বানপানী দেখোন ইফালে ৰ'দো মানে গাইছ ৰাতি বৰষুণ পৰিছিল না সেইকাৰণে বানপানী হৈছে চাবি আৰু নেফেলবি মোক মাই বানপানী কি এই অৱস্থা বৰপেটাৰ মেডিকেল ৰোডত এনে হ'ব নালাগে যাই বৰপেটাৰ পৰা চাই আছা মোৰ ভিডিঅ'টো অলপ ৰাস্তাটো চুপ কৰি দিবি হ'ল আহি এখন কিবা পাৰিব এখনত দুটা আমি যাম এইখন সুন্দৰে আছে কিন্তু গেলিবলৈ পইচা লাগে আমি ইউটিউবাৰ কিহৰ পইচা দিম ভালেই লাগছে গাইজ চাংঘৰ আমি আহিলোঁ এয়া মানুহ চানুহবিলাক বহি আছে এনেকৈ খাবা অহা নাই কোনটো চেল্ফি স্পট চেল্ফি স্পট নেকি আমি গাইছ এইবাৰ চেল্ফি স্পটত চেল্ফি উঠিম গাইজ আমি চবে ইমান ফটো উঠি আছো পুৰা একদম ইমান ধুনীয়া নাজাৰা সেইফালে নদী চদী আহিছে ইয়াক কৈ আছো ফটো ই নুঠে কাৰণ ই মানে এলাউলা ট্ৰিপত নাযায় ই মানে বহুত দামী ট্ৰিপত যায় সেইকাৰণে এইবিলাক আৰু কি এটা হাত চাত জোৰ কৰি থকা ফটো পাইছা মানে বৰ মানে ইন'চেণ্ট পাৰ্চন কোনোবাই যদি ইয়াক ভাল পায় ভাল পাব পাৰে চিংগেল পাঠকে বহুত হাঁহে আজিকালি কাৰণ গাইছ মানে কি জানা মই এনেকৈ ভৰিখন সোমাই দিছোঁ আহোন কৈছে ধত উৰে যাবি আৰু গাইছ এতিয়া বহুত কোফা মানুহ আছে এইগিলা হেনে কিবা বোলে মোৰ মোবাইল চোবাইল পৰি যাম বুলি কয় কিয় হ'ব গাইছ তোমালোকৰ থাকিব পাৰে এচি আমাৰ নাই এচি সেইকাৰণে ইয়াতে বতাহ খাইছোঁ গাইছ হাইট থাকিব পৰা নাই গাইছ মানে কিছুমান এচি থকা মানুহৰ বৰ টেনশ্যন এই খেলা বৰ ভকতটো গাইছ এয়া গাইছ এচি যদি আপোনালোকে নেচাৰেল হাৱা বিচাৰে তেতিয়াহ'লে বৰপেটাৰ চাংঘৰত আহক এতিয়া আমি নদীৰ মাজলৈ যাই আছোঁ মানে এয়া গাইছ সেইটো নদী আমি যাই আছোঁ আৰু এইফালে চাচাই কিবা কৰি আছে মানে ঘাঁহ তুলি আছে চাগে আৰু গাইছ ভিউ চাওক গাইছ ভিউ মাছ পাইছে না চাও কি মাছ গুণগুণি হে মাছ তুলি আছে গাইছ মাছে নালাগিল চাও মাছ চাও তো গাইছ আমি মাছ চাব আহিছোঁ খুৰা হাই কৈ দিয়ক খুৰাই লাজ কৰে দেখা মাছটো দেখাইচোন বাবু ভালো আছ মাছটো দেখাই দিয়া বাবু গাইছ মানে পানীত থৈ দিছে মাছটো ওইবিলাক মাছ বঢ়িয়া এসাঁজ হ'ব দেই ঠিকে আছে গাইছ ইমান সৰু বাচ্চা মাছ মাৰি পাইছে আৰু আমি বুঢ়া এটা আমাৰ এইবিলাক কামেই নাই আমাক মানে খুৰাই সুধি আছে আমি যিহেতু ইউটিউবাৰ মানে খুৰাই সুধিছে কিমান পইচা পাওঁ তো খুৰাক কৈ আছোঁ খুৰাক কওকচোন কি কৈছিল এই ভিডিও বনালে কিমান পইচা পায় আপুনি সেইটো মানে আমাৰ মেনেজাৰে জানে মানে আমাৰ ইহে জানিব লাকুদা
লগে উঠে যাই আছে মানে এ ক আৰু নহয় নহয় কৈছো গাইস খুড়া লংখান উঠে যাই আছে গাইস আমাৰ অলপ মেনেজাৰ বৰ হেই ক'ত পাইছা মানে এ লাকুডা ক আমাৰ ভিডিঅ' চিডিঅ' যে বানো কিমান পইচা পাও আমাৰ ভিডিঅ'ত মানে আমি যিমানে মানে দামী দামী এক্টৰ কিটা আহো মানে ভিউজ আহে মানে পইচা আহে এ খুৰাক ক বুজে দি মডেল তাৰ পিছত এয়া মানে আমাৰ কেমেৰামেন বৰ সুন্দৰ জেগা গাইস আচ্ছা যা তোমার কি জিজ্ঞাসা করলাম ওই দে এর লুঙ্গিটার কথা কইলাম আরে কি এই নাজনে বেছি টাইম নাই গাইস এর পৰা খেদা খাবা লুঙ্গিও কয় এইটো তপন বুলি কয় এইটা লুঙ্গি আর তপন মানে ইয়াকো এখন তইও এখন লবি এই গৰমৰ দিনত এচিটো মোক দিবি মাথা বাজাই দেখো এই কুফিয়া মন তো জাগি আহি আছে আস্তে আস্তে গাইস মানে কথাটো হল যে ইয়াৰ ঘৰত এচি আছে তো এচিটো মোক দিবা দিছো আৰু এখন লুঙ্গি লবা দিছো আৰু এতে আহিবা দিছো বই থাকলি হল বহি থাকলে আৰু ভাতৰ কাহি লৈ আহি ইমানে ভাল লাগছে এইনা ভাল লাগছে আৰু আহি চাচাক লগ পাই আৰু ভাল লাগছে চাচাক লগ পাই আৰু ভাল লাগছে চাচা হাই বুলি কওক হাই এনেকে কওক হঠাৎ গাইছ এয়া আমি আকৌ ঘৰমুৱা হ'লোঁ কাৰণ পাঠকৰ দেউতাকে ফোন কৰি আছে বুলি তাৰপিছত আৰু কি হ'ব আৰু যাব লগা হ'ল দে মোৰ মুখৰ ৰিয়েকশ্যন চাই ক'বাই পাৰছে গাইছ ইমান দুখ লাগছে উপায় নাই এতিয়া যাই আছোঁ উৰবা কৈছোঁ ৰুমত আহিলোঁ শৰ্মা মানে আমি ফুৰিব গৈছিলোঁ যাই মানে এটা মানে কিবা এটা হৈ গ'ল পাঠকৰ ইমাৰ্জেঞ্চি কাম এটা আহিল তাৰ কাৰণে আমাৰ ম'ম' খোৱা নহ'ল ম'ম' খোৱা নহ'ল সেইকাৰণে এই আৰু মোক এটা এয়া গাখীৰ চাহ ব্ৰেড বিস্কুট আৰু এই কিবা আৰু সেয়ে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে দেন লাইক শেয়ার এন্ড সাবস্ক্রাইব করে দিব বাই বাই